আজি যাই আছো গাইজ নলবাৰী আৰু বেগ চেগ লৈ পুৰা ওলাই আছো আৰু যাইলে ৰ'ব কংকণথেৰ ঘৰত যাই লগ পাই আছো। যাই আছো গাইজ আজি বতাৰটো মজা বতাৰ, অলপ অলপ বৰষুণ দি আছে। চাইকেলেও আমাৰ বাহনখানত উঠি আছো দুয়ো আৰু যাই আছো নলবাৰীৰো চাইকেল লৈ যাম বুলি নাভাবো, আমি যাম গাড়ীতে যাম, কিন্তু জন্তিপুৰক লাগি যাই আছো চাইকেল লৈ। তাতে লগ পাই আছো আমাৰ 8 মেন বিনয় কুমাৰ। ফাইনেলি আহি পালো আমি জন্তিপুৰ। এতিয়া আমি লগ পাইছো কাক? দা 8 মেন বিনয় কুমাৰ। কিবা ইফালে চোৱা। কি কম কি লগ পালো, ইমান দিনো ইমান সন্মান দিলো, তুমি যদি আগৈ নকো। এই যাই আছো দিয়ক নলবাৰীক লাগি। প্ৰণীতা ৰেষ্টুৰেণ্ট আহি পালো গাইজ। এতিয়া খোজকাঢ়ি যাই আছো, ইফালে সোমাই যাব লাগিব ভিতৰে। আমি ফাইনেলি আহি পালো আমাৰ লগৰ ঘৰ। মই তাৰ ৰুমটো দেখাই আছো। কংকণ এইটো আৰু চবত চাই ইণ্টাৰেষ্টিং কথাটো হৈছে টেটু আঁকে, এইগিলা যোগাৰ দেখছি না। কোনোবা যদি আঁকতে সজাই আহিব পাৰে, মোৰ লগত কণ্টেক্ট কৰিলেও হ'ব। মজা মজা টেটু আঁকে, এইগিলা ছবি টবি আঁকি থৈ দিছে। আৰু আমি এখন ৱালতে ছবি আঁকিম, একদম মজা পেইণ্টিং কৰি থৈ দিছে। এখন ৱালত আঁকি আছো দিয়ক। আমাৰ দা 8 মেন বিনয় কুমাৰ। কি হৈ আছো বিনয়? তামোল ঠিকে আছে। আৰু ইফালে আমি চাহ তাহ খাই ললো বাৰু। মিঠাইখিনি খাইছো, বিস্কুট কিনি থৈ দিছো। লগ পাই আছো ছবি আঁকাত টাইম। আমাৰ ৰং চং উলিয়াই লগাই এইটো মিচিং ৱালত ড্ৰয়িং কৰিছো দিয়ক। এতিয়া দেখা নাপায় বাৰু, পিছত দেখা হ'ব। আৰু ইফালে মই কালাৰ কৰি আছো মিচিঙেদি। বেকগ্ৰাউণ্ডটো অলপ স্প্ৰে মাৰি লওঁ, তাৰপিছত ছবি আঁকি আছো। এইফালে বিনয় আঁকি আছে হৰিণা। পিঠিত এইগিলাক কি লিখছি বিনয়? কংকনে আৰ্টিষ্ট মানুহ কথা নাই দে, থাকিলে আমাৰ 20% হৈছে বাৰু। এইফালে বিনয় কৰি আছে। আৰু আমাৰ ছবিখন এইখানে 3D টাইপৰ হ'ব। চাইডত ৱাল ভাঙি ওলাই অহাৰ নিচিনাকৈ এনেকুৱাকৈ দিব লাগিব। এখন বিনয় ছবি আঁকি আছে আৰু আমি যোনখন ছবি আঁকি আছো না, সেইখন ছবি মই কালাৰ কৰি আছো। এখন 3D হ'ব। চাই থাকক গাইজ, গোটেইখিনি কমপ্লিট হ'লে দেখাম। কেনেকুৱা হবে কমেণ্ট কৰি জনাব। আৰু কাৰোবাৰ যদি ৰুমত এনেকুৱা যদি ছবি লাগে, মোক কণ্টেক্ট কৰিব পাৰে বা মেছেজ দিব পাৰে। ৰুমৰ ড্ৰয়িং ৰুমৰ কিছুমান ডিজাইন বেলেগ বেলেগ ছবি ইয়াতে এইটো কৰি আছো বাৰু। ফাইনেলি আমাৰ ছবিখন কমপ্লিট হ'ল, কিন্তু আন্ধাৰ হৈছে, কেমেৰাত বেছি ভাল হোৱা নাই বাৰু। অৰিজিনেলকৈ মজা লগা আছে। আৰু কাৰোবাক যদি লাগে যদি এনেকুৱা ড্ৰয়িং ৰুমত পেইণ্টিং, তেতিয়াহ'লে নিশ্চয় কণ্টেক্ট কৰিব। আৰু এইখানে ছবি দুখন আঁকিছোঁ এটা ৰুমত, এই দুখন।